হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু আজিৰ ভিডিঅ'টো পথাৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰু এইবাৰ এইখিনি মাটিতে আমি ভুই ৰুম। আৰু এইবোৰ যি জাবৰ দেখিছে, তো এইবোৰ জাবৰ পানী থাকোঁতে এনেকুৱাকৈ দাম কৰি থৈ দিছিলোঁ। এতিয়া পানীও শুকাল, এই দামটোও পাতল হ'ল। তো এই দামবোৰ এতিয়া নি এনেকুৱাকৈ পাৰত থৈ দিব লাগিব, কাৰণ এইখিনি মাটি হাল মাৰিব লাগিব, তাৰপিছত আৰু পানী তুলিব লাগিব। তো বহুত কিবা কানি কৰাৰ পিছতহে মানে খেতিকান হ'ব। এনে আৰু খেতি হ'ব না। এইখিনি যে মাটি দেখিছে, এইখিনি মাটি এতিয়া হাল মাৰিব লাগিব। হাল মাৰাৰ পিছত পানী তুলিব লাগিব, পানী তুলি আকৌ পেক দিব লাগিব। বহুত কিবা কানি কৰাৰ পিছতহে এখন খেতি হ'ব। খেতি কৰাটো ইমানো সহজ নহয়। এজন খেতিয়কে গম পায় যে কিমান কষ্ট, আৰু সেই কষ্টটো আপোনালোকেও অনুভৱ কৰিব। এই ভিডিঅ'টো একদম সম্পূৰ্ণকৈ চাওক। মানে আপোনাৰ যদি গাঁও এৰিয়াত ঘৰ, আপুনি খেতি কৰে, তেন্তে এই ভিডিঅ'টো চাই সিমান এটা ভাল নাপাব। কাৰণ এই ভিডিঅ'টো চাই ভাল পাব যিসকলৰ ঘৰ চহৰত, সি খেতি দেখা নাপায়, কিনি খায় চাউল তাউল, তো সেইসকলে চাই ভাল পাব। তো সেইসকলে চাওক, এটা লাইক কৰি দিয়ক। আজি সম্পূৰ্ণ মানে কেনেকুৱাকৈ কি কষ্ট হয় ভিডিঅ'টো দেখা হ'ব। তো বলকতে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এটাকে দাম হাতেদি পেলাই আছোঁ, আৰু ইফালে আব্বাই চাঙি বনাই আছে। তো চাঙিটো বম, কিন্তু চাঙিখন বনা হোৱাক গিলি মোৰতো 5-10টামান হ'লেও পেলাই যাব। এইখিনি সহজ হ'ব। তো তো এনেকুৱাকৈ চাঙি বনালে আব্বাই। আৰু এই চাঙিখনত বোলে এটা ভাল, মানে হাতেদি বোলে দুটাকৈ যায়, কিন্তু এই চাঙিখনত বোলে 8-10টামান একেবাৰে গুচি যায়, আৰু প্লাছ কষ্টটোও কম হয়। তো এতিয়া এই চাঙিখনত এনেকুৱাকৈ বজাই দিব লাগিব। তো এনেকুৱাকৈ চাঙিত বজাই দিয়ে আব্বা, আৰু মই বয়ে আছোঁ শেষ হোৱা নাই, বয়ে আছোঁ বৈ এনেকুৱাকৈ শেষ কৰিলোঁ। এইখিনি গোটেই পেলোৱা হ'ল। তাৰ পৰা আনি এনেকুৱাকৈ পাৰত জমা কৰি থৈ দিছোঁ। যেতিয়া শুকাব তেতিয়া জুই লাগি দিম। আৰু এতিয়া এইখিনি পেলাব আছে, এইখিনি গোটেই ক্লিয়াৰ হ'লে আৰু টেনশ্যন নাই, হাল মাৰিম। ইয়াৰে অলপমান পেলালোঁ, আৰু বহুত আছে পেলাব লগা, কিন্তু এতিয়া নেপেলাওঁ। এখিনি ভাতটো খাই আহি পিছত পেলাই আছোঁ। তো ঘৰত যাওঁ, ঘৰত ভাতটো খাই আহোঁ, ভোক লাগছি, কাৰণ পেটক টান দিব নোৱাৰা। আৰু আমাৰ এই কঠীয়া কিন্তু অলপকৈ চাউৰা হৈ আহি আছে, কাৰণ এসপ্তাহ পিছত এই কঠীয়া তুলি ফেলে ইয়াতে ভুই ৰুব লাগিব। তো এতিয়া তাড়াতাড়ি ঘৰত যাওঁ আৰু ভাতটো খাই আহোঁ। তালা চেণ্ডেল পিন্ধি পথাৰত কাম কৰিব আহিছোঁ। এই চেণ্ডেলৰ অৱস্থা চাওক। চেণ্ডেল কোনে পিন্ধি আহি পথাৰত কাম কৰিনো তো মোৰ ভিডিঅ' চাই থাকাৰে কোনোবা যদি ধান খেতি কৰে, কমেণ্ট কৰি জনাবচোন। আমাৰ এই সাজিদ ভাই ফেমিলিত কোনে ধান খেতি কৰে, কেইজন মানুহে ধান খেতি কৰে, কেইজন মানুহে চাউল নিকিনাকে মানে এই নিজৰ খেতিৰে ভাত খাই চাউল, সেই আৰু কমেণ্ট কৰক, জলদি কমেণ্ট কৰক। আৰু ঘৰ আহি পালোঁ, ভাতটো খাওঁ তাড়াতাড়ি। তো ভাতটো খাই বাহিৰত ওলাই আহি দেখিলোঁ যে মিটাৰ খুৱাব আহিছে আমাৰ ঘৰত। আগৰে এটা পুৰান মিটাৰ আহিছিলে এইটো, কিন্তু এতিয়া নতুন মিটাৰ খুৱাব বুলি, কিবা ডিজিটেল মিটাৰ। এতিয়া সেই টিভি মোবাইলত যেনেকুৱাকৈ ৰিচাৰ্জ ভৰাও, তেনেকুৱাকৈ ৰিচাৰ্জ ভৰাব লাগিব, নহ'লে লাইনে নাপাওঁ। চালা কি যুগ আহিলে। অৱশ্যে ভালো হৈছে, বেয়া হোৱা নাই। এতিয়া তালাটো মাৰি তাড়াতাড়ি পথাৰত যাওঁ, আৰু বহুত কাম আছে। এইটো তালা এটা ভাল, ডাইৰেক্ট চাবি তাবি নালাগে, এনেকৈ খুৱাই দিলে মাৰা গেল। তো এতিয়া পথাৰত যাব লগ। তো বহুত অপেক্ষাৰ অন্তত সূৰ্যটো ওলাল, মানে ৰ'দটো পালে কিবা এটা ভাল লাগে। অলপ ঠাণ্ডা বতাহ মাৰি থাকে, এইফালে ৰ'দটোও দিছে, ঠাণ্ডাই গৰমে মিক্স হৈ কিবা এটা ভাল লাগে সঁচাকে। তো এতিয়া অলপমান দেৰিকে লগ পাই আছোঁ, মানে জাবৰখিনি গোটেই পেলাই লওঁ। প্ৰায় 1 ঘণ্টামান কৰি এইটো ডবাল শেষ হ'ল। তো সেইটো ডবাল আছে, আৰু এইফালে এইটো ডবাল আছে। এই দুটা ডবাল হ'লে আৰু ক্লিয়াৰ। ইমানো সহজ নহয় অ'। চেলুট ৰিয়েল খেতিয়ক যিসকলে, সঁচাই চেলুট। মোৰ হাতখন চাই গম পাব মোৰ কিমান কষ্ট হৈছে। চাওক, ৰঙা পৰি গৈছে, দেখিছেনে? তো এইটো ডবাল হ'ল ক্লিয়াৰ, এইটো ডবাল ক্লিয়াৰ, এইটো ডবাল ক্লিয়াৰ, আৰু আছে সেইটো, কিন্তু সেইটো এতিয়া নেপেলাওঁ। তো গা পা ধুই ভাত তাত খাই সেইটো ডবাল একেলগে ক্লিয়াৰ কৰি দিম, তাৰপিছত নো টেনশ্যন। আৰু তো আলিৰ কাম থাকিব। এই যে আলি দেখা পাইছে, এই আলিকেইটা ঠিক কৰিব লাগিব, তাৰপিছত পানী তুলি পেক দি দিম একেলগে। আপোনালোকে ভাবিছে ই দেখোন এতিয়া ভাত খাই আহিলে, আৰু কি ভাত খাব যায়। তো ভাত খাই আহিবা 2-3 ঘণ্টামান হ'ল। সেইটো ৰাতিপুৱাৰ ভাত আছিল, এতিয়া দুপৰীয়াৰ ভাত খাব যাম। তো সেই ভাত চাত খাই গা পা ধুই আহি একেলগে সেই ডবালটো ক্লিয়াৰ কৰিম। তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি কোনোবা নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেই ছাবস্ক্ৰাইবটো কৰি দিব দিয়কচোন, আৰু ভিডিঅ'টোত লাইক এটা কৰি দিব দিয়ক। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, জয় আই অসম।